Hi friends, it's me Sangeeta Salla. আপোনালোকক স্বাগতম জনাইছো। আজি আমি যাম দিৱালী লাইট শ্বপিং কৰিবলৈ। লাখটকীয়া গুৱাহাটীত থকা লাখটকীয়া বা ফেন্সি বজাৰলৈ। বলক আমি যাওঁ। আমি আহি পালো লাখটকীয়ালৈ। আহি পাই দেখিছো ইয়াতে অকমান মানুহ ভিৰ হৈ আছে। কিবা কাজিয়া মাৰপিট হৈ আছে বাৰু। বলক। দিৱালী বুলি ফেন্সি বজাৰ বা লাখটকীয়াত আপুনি গ'লে অকল দেখিব লাইট এণ্ড লাইট। ইমান ধুনীয়া লাইটবোৰ। শ্বপিং কৰিবলৈ আহিব ইয়াতে বহুত কমতে পাব। মই কণ লাইট ধেৰ ল'লোঁ বাট আপোনালোকক দেখুওৱা নহ'ল কাৰণ ভিৰ বহুত আছিলে, হেঁচা ঠেলা আছিলে। জানেই দিৱালী এদিনে বাকী আছিলে মই শ্বপিং কৰিব যোৱা দিনা, চ' দেখুওৱা নহ'ল আপোনালোকক। ধৰণৰ লাইট আছিলে, যেনেকুৱা ধৰণৰ লাইট লাগে চব পাব। বাটাৰফ্লাই আছিলে, কিবা কিবি আছিলে, বহুত বেলেগ ধৰণৰ। এয়া আজি হৈছে দিৱালী। আমি শ্বপিং কৰি অহাৰ নেক্সট দিনৰ ভিডিঅ' এইখন। হেপী দিৱালী ফ্ৰেণ্ডছ। আজি আমি গৈ আছোঁ বিৰুবাৰীত থকা LP স্কুলত হোৱা কালী পূজা চাবলৈ। আহকচোন বলক যাওঁ। বিৰুবাৰী LP স্কুলত খুব সুন্দৰকৈ সজাইছে। আপোনালোকে যদি কাষত থাকে আজি চাব আহিব পাৰে। আৰু যোৱাকালি দিনত আহিছিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই। মই গম নাপালোঁ বাৰু, নিউজৰ পাছত মই গম পালোঁ। আপোনালোকেও চাব আহিব পাৰে, খুব ধুনীয়া সজাইছে। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত জনাব কেনেকুৱা লাগিছে, আৰু লগতে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে বেল আইকনটো দবাই দিব যাতে নতুন ভিডিঅ' আহিলে আপোনালোকৰ তাত নটিফিকেশ্যনটো পায়। চ' বাই বাই।